ক'ৰবাত এনেকুৱা নিয়ম দেখিছে নেকি যে সমাধিত গ'লো সাফৰেদি খুলি আমি তাতে মদ ঢালি দিলোঁ? এইটো আত্মা ভগৱানৰ অংশ হয়। কি জুবিনক অসমীয়া জাতিয়ে কি মদেদি পূজা কৰিব নেকি? এইবিলাক নিয়ম কোনে কৰি আছে যে জুবিনৰ বিষয়ে যাতে অহা 100 বছৰত এটা মানুহৰ মনত বিৰূপ মনোভাৱৰ সৃষ্টি হয়? 100 বছৰ পিছত নৱপ্ৰজন্মই জুবিনক কেনেকৈ চিনিব? জুবিনৰ গানেৰে নহয়, যেন জুবিন এজন মদ ভাল পোৱা ব্যক্তি আছিল। জুবিনৰ গানেদি আমি জুবিনক স্মৰণ কৰোঁ। জুবিনৰ সমাধিত সাফৰেৰে মদ ঢালি নহয়। আজি যোৱা 1 মাহত যোনে যি পাৰে তাকে কৰি আছে। ভাবিছে সকলো নীৰৱ হৈ যাব। আমাৰ নীৰৱতা এমাহৰ নীৰৱতা আছিল। এতিয়া ঢালকচোন কোনোবাই অহাকালিৰ পৰা। মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিওঁ। জুবিনক মই মায়াবিনী হুৰ হুৰ হুৰাই দিয়া গানেৰে সমৃদ্ধ এজন জাতীয় বীৰ হিচাপে জানাৰ বাবে আমি কাম কৰিম। এইবিলাক কি চলি আছে? এইবিলাক কি চলি আছে? কোনে চলাই আছে? অখিল গগৈয়ে পাল পাতি মানুহ পঠিয়ায়। কংগ্ৰেছে পাল পাতি মানুহ পঠায়। প্ৰচেষ্টা হ'ল যে জুবিনক এজন যেন তেওঁ মদৰ বাবে মদক বাদ দি একোৱেই নাজানিছিল তেনেকুৱা ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰা। এইটো ভুল নকৰিব। জুবিনে মদ নাখাইছিল, খাইছিল যদিও কিবা দুখত খাব পাৰিব, কিবা কাৰণত খাব। আৰু মদ নোখোৱা জুবিনজনক মই লগ পাইছোঁ। এইটো কোনেও এনেকুৱা ধাৰণা নিদিব যে জুবিনে 24 ঘণ্টাই মদ খাই আছিল। ভুল কথা হৈ আছে। জুবিনক অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত এচাম ব্যক্তিয়ে জুবিনৰ সত্তা আৰু জুবিনৰ আত্মাক হত্যা কৰিব খুজি আছে। মদৰ সাফৰেদি মদ ঢালি দিয়া এইটো কি অসমীয়া সংস্কৃতি নেকি? এইবিলাকৰ এইটোতো কোনো সংস্কৃতি হ'ব নোৱাৰে। চাধাৰ টেমা দিয়া এইটো কি সংস্কৃতি নেকি? সি ভাল পাইছিলে, আমি জুইৰ লগত ঘৰৰ মানুহে তাক উৎসৰ্গা কৰি দিলে, অগ্নিত তাক দি দিলে। অগ্নিয়ে তাৰ কাপোৰযোৰ লৈ ল'লে, অগ্নিয়ে তাৰ শৰীৰ লৈ ল'লে, অগ্নিয়ে যাক যাক ল'ব লাগে ঘৰৰ মানুহে চিন্তা কৰিছিল, দিলে, প্ৰজ্বলিত হৈ গুচি গ'ল। এতিয়া জুবিনক আমি গানেৰে সংস্কৃতিৰে আমি জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। আৰু উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনা দি আমাক এক কদম কোনেও হিলাব নোৱাৰে। কোনোবাই ভাবিছে যদি উন্মাদনাত চৰকাৰে শিৰ নত কৰিব, এইটো অখিল গগৈয়ে ভুল ভাবি আছে। যিদিনাখনলৈকে হিমন্ত বিশ্ব শৰ্মাই অসমত মুখ্যমন্ত্ৰী হৈ আছে, উন্মাদনাৰ ওচৰত আমি নতি স্বীকাৰ নকৰোঁ। এইটো একদম নিশ্চিত হৈ থাকে। সকলোৱে চিনেমা ৰাইজে চাব, চৰকাৰে কৰিব নালাগে। আপোনালোকে কৰিব, আমি কৰিম। ব্যক্তিগত হিচাপে মই চাম, আপুনি চাব। জুবিনক চৰকাৰী ব্যক্তি নবনাব, জুবিনক ৰাইজৰ ব্যক্তি কৰি ৰাখক। হ'ব।